Hey guys, এইটো কি পাউডাৰ গাখীৰ কিছুমান বস্তু সঁচাকৈ মোৰ জানো কিয় মুখত মানে সহজে নুফুটে কি মোৰতো ফেভৰেট হয় আৰু Hey guys, কি খবৰ ভালনে সকলোৰে আৰু আশা কৰোঁ সকলো ভালেই থাকক মোৰ চেনেললৈ আপোনালোকক এবাৰ স্বাগতম জনালোঁ আজি নাজানো কি হৈছে ৰাতিপুৱাৰ পৰা খুব মিঠা খাব মন গৈছে মিঠাই টাইপ তো ভাবিলোঁ মই আগতে এটা ৰেচিপি বনাইছিলোঁ সেইটো মই ইউটিউবৰ পৰা বনোৱা নাছিলোঁ নিজে বনাইছিলোঁ ঘৰৰ মানুহৰ পৰা শিকিছিলোঁ ভাবিলোঁ এবাৰ মই মাজতে নিজে বনাইতে মানে টেষ্টি হৈছিলে খাবলৈ ভাবিলোঁ আজি আকৌ এবাৰ বনাওঁ তেতিয়া মই যিটোকে ভিডিঅ' কৰা নাছিলোঁ ভাবিলোঁ এবাৰ নিজেও খাওঁ আৰু লগতে ভিডিঅ'টো কৰি আপোনালোককো দেখাওঁ তেতিয়াহ'লে বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো বনাওঁগৈ আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ব'লক ৰেচিপিটোৰ বাবে লাগিব কেইটামান মেৰিগ'ল্ড বিস্কুট যিটো মই এতিয়া খুন্দনাত পিহি ল'ম কাৰণ মিক্সি যিহেতুকে নাই আমাৰ ঘৰত গতিকে মই খুন্দনাতে ধুনীয়াকৈ এইখিনি গুড়ি কৰি লওঁ আৰু তাৰপাছত লাগিব গাখীৰ তাৰপাছত চেনিখিনিও সেই তেনেকৈ গুড়া কৰা হ'ব লাগিব গোটা চেনি হ'লে নহ'ব যিটো মই এতিয়া খুন্দনাতে ধুনীয়াকৈ পিহি ল'ম তাৰপাছত আপোনালোকক দেখাই আছোঁ বস্তুকেইটা ৰেডি হৈ গ'ল ৰ'ব দেখাইছোঁ চাওক হৈ গৈছে একদম ধুনীয়াকৈ হৈ গৈছে বাৰু আচলতে মিক্সিত পিহিলেও তেনেকুৱা হয় বা খুন্দনাত পিহিলেও তেনেকুৱা হয় ঠিক একে আছে আৰু তাৰপিছত এয়া চেনিখিনিও মই খুন্দনাতে ধুনীয়াকৈ খুন্দি ল'লোঁ হৈ গৈছে ধুনীয়া হৈ গৈছে কিন্তু একদম তাৰপাছত আৰু এটা বস্তু আছিলে আৰু এইটো কি পাউডাৰ গাখীৰ কিছুমান বস্তু সঁচাকৈ মোৰ জানো কিয় মুখত মানে সহজে নুফুটে কিনো নাজানো এতিয়া পাউডাৰ গাখীৰটো কোৱাৰ আগতে মই অথনিৰ পৰা ভাবি আছোঁ দেই মই মানে এনেকৈ যেতিয়া দেখাম আপোনালোকতো পাউডাৰ গাখীৰটো ধুনীয়াকৈ মানে মই মনলৈ আনি আছোঁ আৰু যে এনেকৈ ক'ম এতিয়া মই আকৌ ভিডিঅ' সন্মুখত আকৌ কেনেকৈ ক'ব লাগে পাহৰি গ'লোঁ কেনেকৈ ক'ব লাগে মানে পাউডাৰ গাখীৰটো মোৰ মুখতে নুফুটা হৈ গৈছে গুড়ি কৰি থোৱা যে এইখিনি কি আছিলে পাহৰি যাওঁ নহয় এইটো কি বিস্কুটৰ গুড়াখিনি ইয়াতে ধুনীয়াকৈ দি দিছোঁ মানে মই কেতিয়াবা এনেকুৱা হয় কিছুমান বাক্য কৈ থকা বাক্যই মই পাহৰি যাওঁ কিয় এনেকুৱা হয় নাজানো তাৰপিছত চেনিখিনিও দি দিলোঁ এনেও এইখিনি ধুনীয়াকৈ মিক্স কৰিবই লাগিব যেতিয়া দিলোঁ তাৰপাছত এইখিনি পাউডাৰ গাখীৰ মই এইটো খাই পেলাই মই খুব ভাল পাওঁ মানে সুদাৰে খাই বহুত টেষ্টি লাগে আৰু কোনোবাই যদি খাই ভাল পায় এনেকৈ মোৰ নিচিনাকৈ ক'ব এইখিনিও দিলোঁ পাউডাৰ গাখীৰখিনি টেষ্টি লাগে খাই আৰু এটা পেকেট মই আনি থৈছোঁ মানে এক্সট্ৰাকৈ খাবলৈ তাৰপাছত এইখিনি ঘিখিনি অকণমান ইয়াতে দি দিলোঁ হৈ গৈছে তাৰপাছত এতিয়া হাতখন ধুনীয়াকৈ ধুই মেলি লোৱা আছে তাৰপাছত এতিয়া এইখিনি মই ধুনীয়াকৈ সানিম এবাৰ সানি লৈছোঁ মানে এতিয়া এইখিনিতো এবাৰ অলপ সানি ল'লোঁ নহয় এতিয়া মই ইয়াতে গাখীৰটো দি দিম গাখীৰখিনি কিন্তু এবাৰত গোটেইখিনি দি দিলে পনীয়া হৈ যাব পাৰে মই যেতিয়া ফাৰ্ষ্টবাৰ বনাইছিলোঁ তেতিয়া অলপ কিন্তু পনীয়া নিচিনা হৈছিলে বস্তুটো কিন্তু খাব বহুত টেষ্টি হৈছিল বাৰু এইবাৰ ছেকেণ্ড টাইম এবাৰ ভাল কৰিব লাগিব তাৰপাছত প্ৰথমবাৰ অকণ সৰহকৈ দি পেলাই এনেকৈ সানিলেই হ'ল আৰু তাৰপাছত অকণকৈ দি থাকিলে হৈ যাব
এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান ঘিউ অকণমান ধুনীয়াকৈ সানি ল'লোঁ। সানি মই যিখন মানে প্লেটত থ'ম মানে পেৰাখিনি সেইখন প্লেটতো ধুনীয়াকৈ ঘিউখিনি হাতত মানে যিখিনি মই ঘিউ সানি লৈছিলোঁ সেইখনৰ অলপ ইয়াতে সানি দিছোঁ যাতে পেৰাখিনি লাগি নাযায়। হ'ল। এতিয়া এইখিনি হাতত লাগি থকা যিখিনি ঘিউ সেইখিনিতে আমি ধুনীয়াকৈ এনেকৈ লাডু বনাই এনেকৈ কৰিলে হৈ গৈছে। এতিয়া ইয়াতে অকণমান পেৰাৰ যিটো সেইটো দি পেলাই এনেকৈ কৰি দিলেই হৈ গ'ল। আটাইখিনি মই এনেকৈ ধুনীয়াকৈ লাড্ডু কৰি ল'লোঁ। লাড্ডু কৰি ল'ম, তাৰপাছত দেখাই আছোঁ। এয়া চাক হৈ গ'ল। এতিয়া মই এইখিনি 15 মিনিটমানৰ কাৰণে অকণমান ঢাকি থৈ দিম, ঠিক আছে? আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 15 মিনিটমান হৈ গ'ল আৰু এই 15 মিনিটত মই লং ইলাচিখিনি অকণ ওপৰত দি দিছোঁ যাতে গোন্ধটো ধুনীয়া আহে। আৰু ইচ্ছা কৰিলে কাজুও দিব পাৰে। মই কাজু দিয়া নাছিলোঁ, ভাবিছিলোঁ কিন্তু মই কাজু দিম, কিন্তু কাজু নাছিল কাৰণে ইয়াকে দি দিলোঁ। মই এটা খাই চাইছিলোঁ, ভাল লাগিছে। তো আজিৰ মোৰ ভ্লগটো ইমানেই। কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি এনেকৈ খাই চোৱা নাই তো খাই চাব পাৰে। এইবোৰ বহুত সহজকৈ বনাব পাৰে, সহজতে কম সময়তে আলহী চালহী আহিলে দিবলৈ সহজ হয় ন, বনাই চাব পাৰে। বহুত টেষ্টি আছে খাবলৈ, মোৰতো ফেভৰেট হয় আৰু। তো আজিৰ কাৰণে সিমানখিনিয়ে। এতিয়া মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আকৌ এবাৰ কৈ দিছোঁ কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া বাই বাই।